কি দেখিছে কেনেকুৱা দেখিছে চক খাই গ'ল ন আপোনালোকতো বাদ দিয়ক বুজিছে নাই মৈদামৰ ভিতৰত স্বৰ্গদেউ সকলৰো চাগে চকুটুকু একেবাৰে থৰ হৈ গৈছে সেইটো অলপ কাৰবাৰ হৈছে হা ৱেলকাম 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 নমস্কাৰ সকলোকে শ্ৰদ্ধা জনাইছোঁ সকলোকে আদৰিছোঁ আজি আমি চৰ্চা কৰিম ৰং মন্দিৰ আৰু ৰংঘৰ মাজে মাজে বুজিছে নাই এই চিন্তা কৰা কামটোত আমি এই মগজটোক মাজে মাজে অকণমান ৰেহাই দিব লাগে মানে মানে আমি এই চিন্তা অকল সেই মগজেই কৰিব নালাগে সেই একণীয়া মগজটোৱে আৰু কিমান অকল অকলে চিন্তা কৰি থাকিব লাগিব কওকচোন বাৰু কেতিয়াবা মানে চিন্তাবোৰ কৰিবলৈ আমাৰ এই লিভাৰটোক লগাই দিব লাগে কেতিয়াবা কলিজাখনক চিন্তা কৰিব লগাই দিব লাগে কেতিয়াবা কিডনী দুটাকো চিন্তা কৰিব লগাই দিব লাগে মই আকৌ কেতিয়াবা সেই অন্নকোষক গুটি দুটাকো চিন্তা কৰিব লগাই দিওঁ আপোনালোকে বৰ্তমান চৰকাৰখনৰ কথা কাণ্ডবোৰ মন কৰিছেনে গোটেই কথাবিলাক গোটেই কামবিলাক একদম পুৰা ডাইৰেক্ট লিংকটো থাকে বিশ্ব দৰবাৰখনৰ লগত সেই অলপতে সেই আমাৰ এই বিহুটোক নেলুপাতত নি পেলাই বিশ্ব দৰবাৰত থাপি থৈ আহিলেগৈ এতিয়া মানে আমি মানে গোটেই বস্তুবোৰ তেওঁলোকে বিশ্ব দৰবাৰৰ পিনে লৈ গৈ আছে নাযাওঁ বুলি কেতিয়াবা মানে আপোনাকো লৈ যাব কেতিয়াবা সেই মোকো লৈ যাব নাযাওঁ বুলি ক'লে নহ'ব একদম বলিকা বকৰা চচুৱাই নি একদম চচুৱাই লৈ পেলাই বিশ্ব দৰবাৰতে দিবগৈ ডাইৰেক্ট গৈ পেলাই অৱশ্যে ভালেই হৈছে নহয় হয় নে কওক একদম বিশ্ব দৰবাৰখনত মানে আমি একদম দপদপাই থাকিব পাৰিম গতিকে 127 নহয় 124 কোটি 124 কোটি টকীয়া যিটো মানে কাৰবাৰ হ'ব গতিকে ৰংঘৰৰ কথাটো যেতিয়া বিশ্ব দৰবাৰত ওলাইছিলে বহুতে আকৌ সেই উচ্চাৰণ বিভ্ৰাট থাকে উচ্চাৰণ বিভ্ৰাট থকাৰ কাৰণে ৰংঘৰটো ৰংঘৰ বুলি বহুতৰ মুখত ওলায় WRONG গতিকে মানে ৰংঘৰ বস্তুটো একেবাৰে সৰলীকৃত কৰি আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ এটা মানে এইটো কায়দা মানে পটককৈ বুজিব লাগিব মানুহবিলাকে মানে পটক ডাইৰেক্ট দেখিয়ে বুজিব লাগিব যে এইটো বস্তু আমুক ইমান আৰু সেই অসম বুৰঞ্জীখন খুচৰি ফুৰিবলৈ কাৰো সময় নাই নহয় আৰু কাৰো সময় নাই কাৰো কোনো কামো নহয় কিনো দৰকাৰ গতিকে ডাইৰেক্ট কিবা এটা মানে দেখিয়ে যে বুজি যায় এইটো আমুকটো এতিয়া আমি আজি যিটো চিন্তা তাক আমি দুটা পৰ্বত ভাগ কৰিছোঁ এতিয়া প্ৰথমতে আমি ল'ব লাগিব ৰংঘৰৰ ৰংটো এতিয়া আপোনালোকে কওকচোন বাৰু ৰং মানে কি ৰং মানে হৈছে কালাৰ সেইটো নীলা ৰং মাজতে দেখিছে সেইটো সেউজীয়া ৰং আৰু 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 যে ওপৰত যে টপ একদম ওপৰত যে দেখিছে সেইটো পুৰা ঢাকি যে থৈছে সেইটো হৈছে গেৰুৱা ৰং এতিয়া মানে কথাবিলাক সহজ হৈ গ'ল এইটো সৰলীকৃত কৰি পেলোৱা হ'ল ৰংটো সৰলীকৃত হৈ একদম পুৰা কালাৰ হৈ গৈছে এতিয়া বিশ্ব দৰবাৰত পটককৈ বুজি যাব কোনো জটিলতা নাই পটককৈ দেখিলে গম পাব যে এইটো ৰং WRONG ৰং নহয় এইটো ৰং কালাৰ वाह क्या सीन है बड़ा हरामी हो बेटा ইয়াৰ পিছতে আহিব দ্বিতীয় পৰ্বত এতিয়া কথা হ'ল আমি দ্বিতীয় পৰ্বলৈ যোৱাৰ আগতে বুজিব লাগিব আমাৰ চৰকাৰখন কিহৰ ওপৰত প্ৰতিষ্ঠিত আমাৰ চৰকাৰখন কিহৰ ওপৰত প্ৰতিষ্ঠিত চৰকাৰ ফৰ দ্য পিপুল অফ দ্য পিপুল বাই দ্য পিপুল এইবিলাক পুৰণি হ'ল আৰু এইবিলাক আৰু গ'ল আৰু আগৰ ভকতি আগতে গ'ল এতিয়াৰ ভকতি লৰ ফৰ হ'ল সেই বিষয়টোৰ ওপৰত আমি ধ্যান কৰিব লাগিব আমি চকু মুদি অকণমান সময় ধ্যান কৰিব লাগিব গতিকে আপোনালোকে চকুকেইটা মুদক চকুকেইটা মুদি দিয়ক भारत भूमि में अंकुरित हुआ सनातन दर्शन जो आत्मा परमात्मा के अद्वैत का संदेश लेकर पूरी दुनिया पर छाने लगा দেখিলে একদম পুৰা গানম জিকাৰ খাই গৈছে একদম পুৰা কেনেকুৱা এটা একদম পুৰা ভিতৰৰ পৰা যে কি একদম পুৰা ওলাই আহে নহয় একদম পুৰা গম পাইছেনে আমাৰ মানে এতিয়া গম পালো যে আমাৰ চৰকাৰখন হৈছে ভক্তি
ভক্তিৰসৰ ওপৰত প্ৰতিষ্ঠিত চৰকাৰ। গতিকে আমাৰ চৰকাৰৰ দিনত গতিকে ভোটাৰৰ সংখ্যা বৰ কম, কেৱল ভক্তৰ সংখ্যা বেছি। जनता माफ नहीं करेगी। আৰু এইসকল ভক্তই মানে প্ৰভু ভক্তিৰ নামত যিখিনি আগৰ ৰেকৰ্ড আছিলে নহয়, সকলোখিনি ব্ৰেক কৰি দিলে। झूठ बोलो, बार बार झूठ बोलो। अब तो सच बोल दे भोस। গতিকে আমি পালো যে আমাৰ চৰকাৰখন ভক্তিৰসৰ ওপৰত প্ৰতিষ্ঠিত চৰকাৰ, আৰু ইয়াৰ ভক্তসকল মানে আৰু একেবাৰে মুখেদি একেবাৰে মানে ভক্তিৰসৰ নৰ্দমা নৰ্মদা, ভক্তিৰসৰ নৰ্মদা চৌচাই বৈ থাকে একেবাৰে। আৰু আমি ভক্তিৰসত পাওঁ, ভক্তিৰসত কি পাওঁ? ঘৰ মানে কি? ঘৰ মানে হৈছে মিত্ৰ, ঘৰ এক মন্দিৰ হে। चूतिया बनाया तुमको। মানে ঘৰবিলাক হৈছে একো একোটা মন্দিৰ। पार्टी बदल लिया साला। এতিয়া আমি প্ৰথম পৰ্বত ৰংটো পালো, ৰংঘৰৰ ৰংটো পালো, দ্বিতীয় পৰ্বত পালো ঘৰটো, ৰংঘৰ মানে ৰংঘৰ, ঘৰ এক মন্দিৰ, গতিকে মানে ৰং মন্দিৰ, কথাটো বুজিলে? এই অসমীয়া জাতীয়তাবাদৰ প্ৰতি আঘাত, আমাৰ ঐতিহ্যৰ প্ৰতি আঘাত। কাৰণ ৰংঘৰ হৈছে আমাৰ গৌৰৱ, ইয়াত একতাৰ বাহক, ৰংঘৰ হৈছে সমন্বয়ৰ বাহক, ইয়াত কোনো সাম্প্ৰদায়িকতাৰ স্থান নাই। ৰংঘৰক বিকৃত ৰূপত বিশ্ব দৰবাৰত উপস্থাপন কৰিব নালাগে। 124 কোটি টকীয়া প্ৰজেক্ট, টিপিক টাপাক কেনেকুৱা একেবাৰে চমক হ'ব বাৰু। একদম দিব্য ঘৰৰ বেৰত পোহৰৰ মাজত সেই দিব্য ফুল ফুলি উঠিব, দিব্য পুৰুষৰ মুখসকল অহা যোৱা কৰি থাকিব, একদম পুৰা আহিব যাব, আমাৰ মানে দিব্য পুৰুষ গোটেইকেইজন ওলাব। যাতে কোনো পধ্যে এনেকুৱা ধৰণৰ ধৰ্মীয় ৰখন সানিব খোজা নকয়, এনেকুৱা লেজাৰ শ্ব' যাতে বন্ধ কৰি দিয়া হয়। ইমানো বাৰু কেলে হুলস্থুল কৰি থাকে বাৰু, কওকচোন বাৰু। আপোনালোকে আগতে কথাবিলাক ভাবি ল'ব লাগে, ভাবি চিন্তি ল'ব লাগে, নহ'লেনো বাৰু আকৌ এবাৰ বাৰ লগাতাৰ বাৰম্বাৰ এইবিলাক হৈ থাকে নেকি বাৰু? এই ৰাইজ নামৰ শুই থকা বাঘটোৰ ওপৰত চৰকাৰখনে বাৰেপতি ইমানলৈকে চাই থকা সেই সকলোলৈকে ধন্যবাদ জনালোঁ। এতিয়া কৈ থওঁ যে আমাৰ এইখিনি আচলতে কোনো বিতৰ্কৰ কাৰণে নহয়, কেৱল চৰ্চাৰ কাৰণেহে। এই বিষয়টোকে আমি সমালোচনামূলক ব্যংগ হিচাপে আজি উপস্থাপন কৰিলোঁ। এইখিনি ৰাইজে ভাবক, ৰাইজে বুজক। ৰ'ব কামত আছে, ৰ'ব। আমিতো আৰু চৰকাৰ নহয় যে ফ্ৰীতে কাৰোবাক বহুত কিবা কিবি দি দিম। ফ্ৰীতে এই ছাবস্ক্ৰাইব বুটামটো আছে, টিপাটো মাৰি থৈ যাওক। গতিকে আমি এনেকুৱা ভিডিঅ'লৈ আকৌ সোনকালে আহিম। তেতিয়ালৈকে সকলো ভালে থাকক।